আবাহন যুগৰ চুটিগল্পৰ বিষয়ে আমি যদি চাওঁ দেখিম আবাহন আলোচনীখনৰ জন্মলগ্নৰ পৰা ৰামধেনুৰ জন্মলৈকে সেই সময়খিনি সামৰি লৈ আবাহন যুগ বুলি অভিহিত কৰা হয়। আৰু প্ৰখ্যাত গল্পকাৰ নগেন্দ্ৰ নাৰায়ণ চৌধুৰীয়ে সম্পাদনা কৰি প্ৰকাশ কৰা আলোচনীখনৰ নামেৰেই নামাকৰণ কৰা আবাহনৰ সময়ছোৱাত পাশ্চাত্য শিক্ষাৰো প্ৰসাৰ ঘটিছিল। আধুনিক চিন্তাধাৰা আৰু মতবাদে সেই সময়ত ঠাই লৈছিল। ফলত জোনাকী যুগৰ কাহিনী প্ৰধান আৰু সৰল চুটি গল্পৰ বিপৰীতে আবাহন যুগটোত পাশ্চাত্যৰ মতবাদ দৰ্শন আদিও ঠাই লাভ কৰিছিল। আৰু সেই সময়ৰ চুটিগল্পসমূহত ফৰাচী গল্পকাৰ মুপাছা আৰু এণ্টন চেখভ, মাৰ্কিন গল্পকাৰ এডগাৰ এলেন পোৰ চুটিগল্পৰ প্ৰভাৱ পৰিলক্ষিত হোৱা যায়। ফ্ৰয়েডৰ যৌন মনস্তত্ব, হাস্যব্যংগ গল্প আৰু মুক্ত নাৰী চৰিত্ৰৰ লগতে স্বাধীনতা আন্দোলনৰ পটভূমিত গল্পসমূহ ৰচনা হ'বলৈ ধৰিছিলে। আৰু এনেধৰণৰ দিশবোৰত গুৰুত্ব আৰোপ কৰি ৰচিত হোৱাৰ বাবে এই সময়ৰ চুটিগল্পবোৰ অধিক শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিছিলে। ফলস্বৰূপে জোনাকীৰ তুলনাত আবাহন কালৰ চুটিগল্পসমূহৰ বিকাশ লাভ কৰিবলৈ ধৰিছিলে। চুটিগল্পসমূহ শক্তিশালী আৰু বলিষ্ঠ ৰূপত আত্মপ্ৰকাশ কৰাত সহায় কৰা আবাহনৰ উল্লেখযোগ্য গল্পকাৰসকলৰ মাজৰ নগেন্দ্ৰ নাৰায়ণ চৌধুৰী, লক্ষ্মীনাথ ফুকন, মহীচন্দ্ৰ বৰা, লক্ষীধৰ শৰ্মা, হলিৰাম ডেকা, ৰমা দাস, বীণা বৰুৱা, তলোক্যনাথ গোস্বামী, দীননাথ শৰ্মা, ৰাধিকা মোহন গোস্বামী, কৃষ্ণ ভূঞা, মুনীন বৰকটকী আদি প্ৰধান। আবাহন যুগৰ প্ৰধান আমাৰ গল্পকাৰসকল হৈছে এখেতলোক। আৰু সেই সময়ৰ গল্পবোৰৰ মাজত বিলাসী কল্পনাৰ সুৰ আৰু মুক্ত চিন্তাৰ প্ৰসাৰ পৰিলক্ষিত হোৱা যায়। আৰু গল্পবোৰত ব্যক্তি জীৱনৰ নানা সমস্যা আৰু সেইসমূহৰ ন ব্যাখ্যা দিয়াৰো প্ৰয়াস কৰা দেখা যায়। সমাজত সমতা ৰক্ষা কৰাৰ মনোভাৱ এই সময়ৰ চুটিগল্পসমূহত কিন্তু ফুটি উঠিছে। তদুপৰি বিষয়বস্তু উপস্থাপনৰ দৃষ্টিভংগী জোনাকী যুগৰ গল্পৰ পৰা কিছু পৃথক হোৱাৰ লগতে প্ৰেমমূলক বিষয়বস্তুৰ বহুল প্ৰয়োগ লক্ষ্য কৰা যায়। আবাহন যুগৰ গল্পসমূহত এইটোৱে বিলাসী কল্পনাৰ সুৰ আৰু মুক্ত চিন্তাৰ প্ৰসাৰ হৈছিলে। আৰু ব্যক্তি জীৱনৰ নানা সমস্যা তাত প্ৰকাশ পাইছিলে। সমাজখনত সমতা ৰক্ষা কৰাৰ মনোভাৱ এটা ফুটি উঠিছে গল্পবিলাকত। আৰু প্ৰেমমূলক বিষয়বস্তুৰ ওপৰতো গল্পসমূহৰ বিষয়বস্তু দেখা পোৱা যায়। আবাহন যুগৰ গল্পসমূহত লেখকসকলে চুটি গল্পবিলাকৰ আংগিকৰ বৈশিষ্ট্যৰ দিশত বিশেষ গুৰুত্ব দিয়া দেখা গৈছিল। আৰু সেইকাৰণে সেই গল্পসমূহৰ নাট্যধৰ্মিতা, কবিত্বময়তা গুণৰ সংযোগেৰে নিৰ্মিতৰ ভাষা সংযম, ব্যঞ্জনাধৰ্মী আৰু কাব্যময় ৰূপতো গল্পসমূহ গঢ় লৈ উঠিছিলে। এই যুগৰ গল্পবোৰৰ কলা কৌশলগত দিশত যথেষ্ট উন্নত আছিলে। আৰু গল্পসমূহ অন্তৰ্মুখী দৃষ্টিভংগীৰে জীৱন জিজ্ঞাসা আৰু বুদ্ধিনিষ্ঠ বিশ্লেষণত গুৰুত্ব আৰোপ কৰা দেখা যায়। আবাহনৰ প্ৰথম বছৰ প্ৰথম সংখ্যাত পুহাৰী গল্প ৰচনা কৰি গল্পকাৰ ৰূপে আত্মপ্ৰকাশ কৰা কথা সাহিত্যিক নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ সমকালীন গোৱালপাৰা জিলাৰ জহি যাবলৈ ধৰা জমিদাৰী সমাজখনৰ লগতে জনজাতীয় সৰল জীৱন, নৰনাৰীৰ প্ৰেম আৰু বিভিন্ন বিজ্ঞানভিত্তিক বিষয়বস্তু লৈ গল্প ৰচনা কৰিছিল। ধন বা পাৰ্থিৱ সম্পদৰ প্ৰতি মানুহৰ মনোভাৱ সম্পৰ্কীয় বিষয়ে তেখেতে পোনপ্ৰথমবাৰৰ বাবে গল্পত উপস্থাপন কৰিছিল। হোমেন বৰগোহাঁইৰ ভাষাত অসমীয়া গল্পত আৰু এটা বিষয়বস্তু তেওঁৱেই প্ৰথম অৱতাৰণা কৰিছিল। সেইটো হৈছে মনি, অৰ্থাৎ মানুহৰ মনস্তত্ব আৰু মানসিক সম্পৰ্কৰ ওপৰত ধনৰ যোনটো প্ৰভাৱ আৰু প্ৰতিক্ৰিয়া, সেইটো তেখেতৰ গল্পত পোনপ্ৰথমবাৰৰ বাবে অসমীয়া গল্পত এটা বিষয়বস্তু হিচাপে সন্নিৱিষ্ট হৈছিলে। তেওঁৰ ৰচনাত চৰিত্ৰৰ মানসিক বিশ্লেষণো পোৱা যায়। তদুপৰি ভাতৃস্নেহ, দাম্পত্য জীৱনৰ হৰ্ষ বিষাদ আদি মানৱীয় চেতনাৰ উপৰিও আয়ুৰ্বেদৰ কায়কল্প চিকিৎসা, আধুনিক জীৱবিজ্ঞান আৰু মনোবিজ্ঞানৰ দৃষ্টিভংগীৰ জীৱন আৰু জগতৰ গতি প্ৰকৃতি সম্পৰ্কীয় বিশ্লেষণৰ প্ৰয়াসো তেখেতৰ গল্পসমূহৰ বিষয়বস্তুৰ অন্তৰ্গত আছিলে। তাৰোপৰি সেই সময়ত প্ৰতিষ্ঠা লাভ কৰা লক্ষ্মীনাথ ফুকনৰ গল্পতো বাস্তৱ সমাজ আৰু জীৱন বৰ্ণিত হৈছে। সামাজিক সমস্যা, ব্যক্তি জীৱনৰ দুখ যন্ত্ৰণা, হতাশা, নিৰাশা আদি সাৱলীল ৰূপত কৰুণ ৰসযুক্ত হাস্যৰসৰ যোগেদি চিত্ৰিত কৰাৰ ক্ষেত্ৰত ফুকন সিদ্ধহস্ত। মেধি টাইপিষ্টৰ জীৱন আদি গল্পৰ ৰচক ফুকনৰ গল্পত প্ৰেমৰ মোহনীয় ৰূপ
কোনটো গল্পত উদ্ভ্ৰান্ত প্ৰেম আৰু মধ্যবিত্ত জীৱনৰ বিলাসবহুল প্ৰেমৰো চিত্ৰ অংকিত হৈছে? লক্ষ্মীনাথ বেজবৰুৱাই প্ৰতিষ্ঠা কৰি থৈ যোৱা হাস্য আৰু ব্যংগ ৰসাত্মক ধাৰাটোৰ পৰিসৰ কিছু বহল কৰি পৰৱৰ্তী কালত মহীচন্দ্ৰ বৰাই গল্পত সেই ধাৰাৰ প্ৰয়োগ কৰাৰ ক্ষেত্ৰত বলিষ্ঠ ভূমিকা পালন কৰিছিল। অব্যয়, কেৰাণী, কপাল, চাকনৈয়া, উকিলৰ আপদ, যুদ্ধবিৰতি আদি গল্পৰ মাজেদি গল্পকাৰগৰাকীয়ে ব্যক্তি জীৱন, জাতীয় জীৱন আৰু সমাজ জীৱনৰ জীৱন্ত চিত্ৰৰ লগতে সমাজ আৰু ব্যক্তিৰ ঘৃণনীয় তথা অশুভ দিশৰ তীব্ৰ ব্যংগ অংকিত কৰিছে। চিৰাগ শীৰ্ষক গল্প ৰচক লক্ষীধৰ শৰ্মাৰ গল্পত বিপ্লৱী নাৰী চৰিত্ৰৰ লগতে চৰিত্ৰৰ মনস্তাত্ত্বিক বিশ্লেষণটি উল্লেখনীয় দিশ। সমাজত সমতা প্ৰতিষ্ঠা কৰা আৰু নাৰী মনত বাজি উঠা বিপ্লৱী চেতনাই তেখেতৰ গল্পসমূহৰ মূল বিষয়বস্তু আছিলে। চিৰাজ, ব্যৰ্থতাৰ দান, পৰাজয়, নিনা আদি গল্পত সমাজত প্ৰচলিত কুসংস্কাৰৰ অন্যায় অবিচাৰ আদি বিভিন্ন দিশ উপস্থাপন কৰাৰ সমান্তৰালভাৱে এনেসমূহ দিশ নাৰী চৰিত্ৰৰ দ্বাৰা নিৰ্মূলৰ হেতু প্ৰয়াস কৰিছে। সেইসমূহ আৰু এজন গল্পকাৰ হলিৰাম ডেকাৰ গল্পতো ফ্ৰয়েডৰ মনস্তাত্ত্বিক আৰু যৌন মনস্তাত্ত্বিকৰ প্ৰয়োগৰ লগতে চেতনাচ্যুত পদ্ধতিৰো প্ৰয়োগ দেখা যায়। তদুপৰি ভ্ৰষ্টলিপি, জুলেখা, সুখমৃত্যু আদি গল্পৰ ক্ষেত্ৰত চৰিত্ৰবোৰে সংযম, বুদ্ধিদীপ্ত কথন ৰীতিৰ যোগেদি আৰু ভাৱব্যঞ্জক সংলাপৰ যোগেদি আত্মপ্ৰকাশ কৰিছে। আবাহন যুগৰ অন্য এগৰাকী গল্পকাৰ হৈছে ৰমা দাস। তেখেতৰ বেছিভাগ গল্পৰ মাজত নৰনাৰীৰ প্ৰেম, জৈৱিক বাসনা, মাতৃহৃদয়ৰ অনুভূতি আৰু সমাজ সমালোচনাই ঠাই অধিকাৰ কৰিছে। তেখেতৰ শ্ৰেষ্ঠ গল্প হৈছে অবুজ মায়া। প্ৰেমৰ গভীৰ বিশ্লেষণ আৰু জীৱনৰ বিচিত্ৰতা তেওঁৰ গল্পৰ মাজত অনুপস্থিত। আবাহনৰ গল্পকাৰ ৰূপে খ্যাত বীণা বৰুৱাৰ প্ৰকৃত নাম হৈছে বিৰিঞ্চি কুমাৰ বৰুৱা। বীণা বৰুৱা ছদ্ম নামেৰে তেওঁ পথ পৰিৱৰ্তন আৰু আঘোণীবাই শীৰ্ষক দুখন গল্পপুথি ৰচনা কৰিছিল। গাঁৱলীয়া জীৱনৰ অভাৱ, দুখীয়াৰ কাৰুণ্য ভৰা জীৱন, নাৰীৰ হৃদয়বৃত্তি আদিবোৰ বিষয় তেওঁ কলাসুলভ ৰূপত গল্পত উপস্থাপন কৰিছিল। তেওঁৰ বহুকেইটা গল্পত ৰোমান্টিক প্ৰেমৰ সুন্দৰ প্ৰকাশ ঘটিছে। তৈলক্যনাথ গোস্বামী আবাহনৰ এগৰাকী সমাজ সচেতন গল্পকাৰ। কথা শিল্পীগৰাকীৰ ৰচনাত সমসাময়িক সমাজৰ আৰ্থসামাজিক জীৱন, ব্যক্তিৰ সৈতে সমাজৰ দ্বন্দ্ব, বিধৱা পতিতাৰ সমস্যা, যৌন মত্ততাৰ চিত্ৰ প্ৰতিফলিত হৈছে। হাস্যব্যংগৰ সহায়ত সহজ সৰল ভাষাৰ যোগেদি গঢ় দিয়া গল্পবোৰত সমাজৰ অশুভ দিশবোৰৰ সংস্কাৰৰ বাবেও তেওঁ যত্ন কৰিছে। আবাহন যুগৰ অন্য এজন গল্পকাৰ হৈছে দীননাথ শৰ্মা। তেখেতৰ গল্পসমূহত তেওঁৰ সমকালীন অন্যান্য গল্পকাৰৰ দৰে আবাহন যুগৰ চুটি গল্পৰ ধাৰাৰ অন্তৰ্গত নানা দিশ প্ৰতিফলিত হৈছিল। বিশেষকৈ তেখেতৰ গল্পত উদাৰ নৈতিক মানৱতাবাদী দৃষ্টিভংগী, নাৰী মুক্তি তথা নাৰীৰ সামাজিক অৱস্থা সম্পৰ্কে সচেতনতা, ৰোমান্টিক ভাৱ আদৰ্শৰ বহল প্ৰতিফলনৰ, প্ৰগতিশীল চিন্তা তথা পশ্চিমীয়া আদৰ্শ আৰু দৰ্শনৰ প্ৰভাৱ দেখা যায়। তেওঁৰ গল্পসমূহত জীৱন জিজ্ঞাসাৰ লগতে ব্যক্তি মনৰ নিৰ্ভীত কোণত থকা সুপ্ত আশা আকাংক্ষা আৰু শংকা সন্দেহৰ কলাত্মক প্ৰকাশ ঘটাও পৰিলক্ষিত হয়। প্ৰত্যেক ব্যক্তিয়েই একোটা নিৰ্জন দিশ যে ব্যক্তিৰ মানসিক জগতখনলৈ আঙুলিয়াইছে সেই কথা সহজেই বুজা যায়। কিন্তু আজিৰ পৰা ৮০-৯০ বছৰমানৰ আগত ব্যক্তিৰ অন্তৰ্জগতৰ আলোচনাই অসমীয়া চুটি গল্পৰ বিষয়বস্তু ৰূপে দকৈ গা কৰি উঠা নাছিল। পিছে আবাহন যুগৰ কৃতিত্বপূৰ্ণ গল্পকাৰ দীননাথ শৰ্মাৰ গল্প ৰচনাত সেই বিষয়টো পূৰ্ণৰূপতে প্ৰকাশ পাইছে। এগৰাকী অধ্যয়নশীল লেখকৰ উৎসাহী মনোভাৱে তেওঁক পাশ্চাত্যৰ মহান কথাশিল্পীসকলৰ ৰচনাৰ লগত চিনাকি কৰাই দিছিল। তেখেতৰ গল্পৰ বিষয়বস্তু নিৰ্বাচন আৰু তাক সুনিৰ্দিষ্ট শিল্পৰূপ প্ৰদানত যথেষ্ট সহায় কৰিছিল। তেওঁৰ পুতৌ নে প্ৰেম, দৰদী, শোভাযাত্ৰা, বিদ্ৰোহিনী, মোহমুক্তি আদি গল্পত জীৱনৰ বিচিত্ৰ ৰূপৰ লগতে ব্যক্তি মনৰ নিসংগতা, হতাশ আৰু প্ৰতাৰিত আত্মাৰ কৰুণ গাথা বিবৃত হৈছে। তেওঁ দৰদী গল্পত ৰমা চলিহা নামৰ সম্ভ্ৰান্ত ঘৰৰ নিঃসংগ উত্তৰাধিকাৰীগৰাকীয়ে তেওঁৰ জীৱনৰ অকথিত বেদনাগধুৰ ইতিহাস গল্পটোৰ কথকগৰাকীৰ আগত বিৱৰি গৈছে। এটা সময়ত দুৰাৰোগ্য ৰোগ হিচাপে চিহ্নিত হোৱা যক্ষ্মা ৰোগ কেনেকৈ ৰমা চৌধুৰী নামৰ সেই জেদী অথচ পৰোপকাৰী ব্যক্তিৰ জীৱনৰ স্বাভাৱিক সুখ বাসনা পূৰণৰ পৰা বঞ্চিত কৰিছিল তাৰ মৰ্মস্পৰ্শী লেখ আছে। পৰৱৰ্তী সময়ত তেওঁৰ কাষলৈ তেওঁৰ শাৰীৰিক তথা মানসিক
নিসংগতা দূৰ কৰিবলৈ মমতা নামৰ নাৰীগৰাকীৰ আগমন ঘটিছিল। যদিও সেই ক্ষয়ংকৰ ৰোগে মমতাকো তেওঁৰ কাষৰ পৰা আজৰি আনিছিল। তেওঁৰ শূন্য জীৱন শূন্য হৈ ৰ'ল। মোহমুক্তি গল্পত কেতিয়াও মেলিব নোৱাৰা দুটা সূতীৰ কৰুণ পৰিণতি বৰ্ণিত হৈছে।